नंद गोप कुमाराय गोविंदाय नमो नमः नमो पंकज नाभाय नमो पंकज मालिने नमो पंकज नेताय नमस्ते पंकजंगाय वसुदेवं सुतं कृष्णं कंसचाणूरमर्दनं दैवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं हरे राम 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 मूकं करोति वाचालं पंगुं लंघयते गिरिं यत्कृपातमहं वन्दे परमानंद माधवम् आनंद वो लाइन जाने हैं वो लाइन कैसे में मैं फोटो में ও ভৈলা পরশুরাম নামে অবতার প্রদক্ষিণ করি ভূমি তিনি হাত বার ও ক্ষত্রিয় কাটিলা পর কুহু করে ধরি নিক্ষত্রিয় করিলা সমসব কুন্ধরি ও শ্রী রাম রূপে কহলাতয় অবতরি বনবাস কপিলা পিতৃৰ বাক্য ধৰি ও বিৰাধ কবন্ধ মাৰি স্বৰ লৈলা প্ৰাণ হৰ দুখ নক প্ৰভু কৰিলা নিজান আৰু নাই নাই ওই অলপে মাৰি আছে নেকি জিন্দা ও এক পাত হৰে বালি শংকৰ লীলা জীৱ তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত পুগিব এ লংকা তপশিলা সাগৰত বান্ধি সেতু বধিলা ৰাৱণ সীতা হৰণৰ হেতু ও মাৰিলা ৰণতনু ৰাক্ষস অনেক ভক্ত বিভীষণক কৰিলা অভিষেক ও অগ্নিত পৰীক্ষা কৰি আনিলা সীতাক ব্ৰহ্মদেৱে স্তুতি বাণী বুলিলা তোমাক সম্বৰিলা সীতা দশৰথৰ বচনে অযোধ্যাক আখিলা সভাজে ৰংগমনে কৰিলা ৰাজ্য হাজাৰ বৎসৰ ওলকে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ পলুহিনিত ভৈলা হলি ৰাময় অৱতাৰ জীৱিতৰ পান লৈলা মুষ্টিৰ পহাৰ এ পলম্ব মুষ্টিক ৰুগ্ন দন্ত বক্ৰবীৰ লীলায় মাৰিলা ভাৰ হৰিলা ভূমিৰ এ বুদ্ধ অৱতাৰে বেদ পথ কৰিছন বামানয় শাস্ত্ৰে মুহি আছা সৰ্বজন নিশ্চিন্তে চৰণে নাম নলৱে তোমাৰ সদায় প্ৰমত্ত লোক পাখণ্ড আচাৰ বছৰ খৰ হৈ গৈছে খৰ হৈ গৈছে নহয় এইটো ভাগৱত ঔষধ দিছে ক' মানে হেমিয়ে দিব অকণমান মানে লগ লাগে আমি ফটোটো মাৰি
ফটোটা মাৰি দিওঁ অকলি ৰক্ষিত হবা কল্কি অৱতাৰ সেয়াই কাটি মাৰি মেচ কৰিবা বুন্দামাৰ ধুনীয়াকৈ এটা মাৰিম সবাকো বধিবা বুদ্ধ গণ যত আছে অকলি ৰখে সত সত্য প্ৰৱৰ্তাই বাপাছে ফটোটা মাৰি দিওঁ বলে গামোচাখন দে খালি তহঁতে বহিছোঁ তুমি দেখিবা নাই হ'ব হ'ব প্ৰসাদবোৰ গাবলৈ ক'ত যাবলৈ হ'লে এইটো মানে সেই অকলে তৃতীয় কীৰ্তন প্ৰসাদটো সেইকাৰণে মই হেৰিয়ে গাইছোঁ মানে নৰহৰি গোবিন্দ 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 ৰাম সনত কুমাৰয় অৱতাৰে তুমি হৰি ফুৰিলা দুস্বৰ ব্ৰহ্মচৰ্য ব্ৰত ধৰি আপুনি মানে কৰি দিব মই এক্সপাৰ্ট নহয় ও পৃথু ৰাজা তোমাক সুধিলা মহাজ্ঞান সমস্ত তত্ত্বক তুমি কৰিলা ব্যাখ্যান ভৈলা নাৰদ ঋষি নামে অৱতাৰ পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ যাব আচাৰিলে মহামূৰ্খ পদ পাই হৰিৰ কীৰ্তন কৰি ফুৰা বিনা বাই ভৈলা অৱতাৰ আৰু নৰ নাৰায়ণ কৰিলা দুষ্কৰ তপ চিতৰ শোধন এ তোমাক মুহিবে কাম দেৱ বাইলা সাজি দৰ্প চুৰ কৰিলা উলটি গৈলা লাজি এ কপিল স্বৰূপে আৰু ভৈলাই অৱতাৰ লুপ্ত ভয় জ্ঞান তাক কৰিলা প্ৰচাৰ তোমাৰ প্ৰসাদে যুগ জানি দেৱহূতি তোমাৰ চৰণে চিন্তি লোভিলা আমি মহাপুৰুষীয়া কীৰ্তন ভাগি দুয়াইধা কীৰ্তন কৰা হ'ল তাত অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধখিনি মাৰ্জনা কৰি অনুগ্ৰহ কিবা কৰিব লাগে এইখিনি কৃষ্ণ হৰি নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি কৰিও কমায়াক নিজান আপোনাৰ মহিমাখিনি আপুনি বিকটকৈ জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ হয় আজি কৃষ্ণ জন্মাষ্টমী বুলি আমি ইয়াতে গুচি বন্তি জ্বলাই সামান্যটি দণ্ড খৰচ আগবঢ়াই পাত একাধ্যায় সৈতে আমি প্ৰসাদ আগবঢ়াইছোঁ ইয়াত দিওঁতে থওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে বা এই কীৰ্তন পাঠ কৰোঁতেও অনেকখিনি অপৰাধ হ'ব পাৰে লগতে আমি যি নাম ভাগি গালোঁ সেইখিনিতো অপৰাধ হ'ব পাৰে সেইখিনি এই প্ৰভুবন্তৰ কৃপাত এই অপৰাধ মাৰ্জনা কৰি অনুগ্ৰহ কৰি কৃপা কৰিব লাগে আৰু এই স্থানতে উন্নতি বিধান কৰি সকলোৰে মংগল কৰিব লাগে এয়েহে প্ৰাৰ্থনা অপৰাধ ৰক্ষা
শ্ৰীমন্ত শংকৰ হৰি ভগৱত কৃষ্ণ হৰি আমাৰ ইয়াৰ নাম আমি সামৰণি মাৰিলোঁ এতিয়া আমাৰ প্ৰসাদ বিতৰণ কৰা হ'ব এতিয়া ধুনীয়াকৈ আমি প্ৰসাদ বিতৰণ কৰিম এই আমাৰ বৈষ্ণৱ এই আমাৰ পাঠকী পাঠকী হয় কি ক'ব আজি কৃষ্ণ জন্মাষ্টমী বুলি আমি কীৰ্তন পাঠ কৰিলোঁ আৰু লগতে প্ৰসাদ আৰু নৈবেদ্য দিয়া হৈছে সকলোকে এখন জন্মাষ্টমী আমি শুভেচ্ছা যাচিলোঁ আৰু আমাৰ এয়া আছে নামতি আছে নামতি এজন আছে খালি আছোঁ এই নাই গামোচাও নাই আৰু সেই হাফ পেণ্ট আৰু গেঞ্জি লৈ আৰু দেই ডাইৰেক্ট দুখ নধৰিব অকলে চৰিব ভিডিঅ'ত কেনেকুৱা পালে অনুষ্ঠানটো কেনেকুৱা লাগিলে ভালে বিতৰণ কৰিবৰ কাৰণে আমাৰ সোণমণি ডাঙৰীয়াক আমি বিনম্ৰ অনুৰোধ